মহোদয়াক এই হাত চাপৰি অভিনন্দন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইফালে খবৰ কেনেকুৱা? এইফালে ঠিক আছে। ঠিক আছে, মই এতিয়া সুধিম ৰঙিয়া সমষ্টিৰ পৰা কোন কোন আহিছে? থিয় হ'ব। ঠিক আছে, এইখিনি হ'ল ৰঙিয়া। বহক। কমলপুৰৰ পৰা কোন কোন আহিছে? ঠিক আছে, হ'ব। হাজো শুৱালকুছিৰ পৰা কোন কোন আহিছে? ঠিক আছে, সব জায়গাতে বহিছে। বহক। তাৰপিছত বকো সমষ্টিৰ পৰা কোন কোন আহিছে? ঠিক আছে, বহক। সমৰীয়া সমষ্টিৰ পৰা কোন কোন আহিছে? ঠিক আছে, বহক। পলাশবাৰী সমষ্টিৰ পৰা কোন কোন আহিছে? বঢ়িয়া। জালুকবাৰী সমষ্টিৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। চেন্ট্ৰেল গুৱাহাটীৰ পৰা কোনে কোনে আহিছে? চেন্ট্ৰেল গুৱাহাটীখিনি মুখত কিয় মাত নাই? ঠিক আছে। নিউ গুৱাহাটীৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। দিছপুৰৰ পৰা কোন কোন আহিছে? ঠিক আছে। আৰু লাষ্টত ডিমৰীয়া সমষ্টিৰ পৰা কোনে কোনে আহিছে? ঠিক আছে। এতিয়া চিঞৰোতে কোনে ফাৰ্ষ্ট প্ৰাইজ পালে? কোনে পালে? মই কিন্তু ভাবি আছো পলাশবাৰীয়ে পালে নেকি। ঠিক আছে। এতিয়া আজি আমাৰ সভাত উপস্থিত সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী কেশৱ আছে জানো? মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মৃগেন শৰণীয়া ডাঙৰীয়া, সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া আৰু অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. একাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অহা আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম। এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছোঁ। যিসকলে কৃষিৰ স্নাতক, পশুপালনৰ স্নাতক, মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেশ্যনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক
বা তাতকৈ আন ধৰণৰ বৃত্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে, তেওঁলোকক আমি 2 লাখ টকা আগবঢ়াওঁ। এই পুঁজিৰ আমি 3টা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ। প্ৰথম আজি আমি মিটিঙলৈ আহিছোঁ আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব। ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা 3 দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু 25,000 টকা আগবঢ়াম। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে আৰু এই CM ফেলোজন আপোনালোকৰ লগত 15 দিন, 20 দিন, 1 মাহত এবাৰ হ'লেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে, সেই কামত পুঁজি আমি বিনিয়োগ কৰিছোঁ নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক, কেনেকৈ কেছ বুক মেইনটেইন কৰিব লাগে, কেনেকৈ বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই CM ফেলোজনে আপোনালোকৰ লগত একেলগে কাম কৰিব। ইয়াৰ পিছত এবছৰ পিছত আপোনালোকৰ যিসকলে সঁচাকৈয়ে এই কামত বা পুঁজি বিনিয়োগ যিটো উদ্দেশ্যৰে আজি আমি ইয়াত সমবেত হৈছোঁ, আমি যদি পুঁজি বিনিয়োগ কৰিব পাৰোঁ, চৰকাৰে 3য় কিস্তি হিচাপে আপোনালোকক আৰু 1 লাখ টকা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত 2024 চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি 25,000 যুৱক যুৱতীক যিসকলক আমি 1 লাখ টকা আগবঢ়াইছিলোঁ, অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক 3য় কিস্তিৰ ধন আগবঢ়াম। 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু 2য় কিস্তিৰ 1 লাখ টকা দিছিলোঁ আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী 2য় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে। হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব। ইয়াৰ লগে লগে এই 25,000 যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰোঁ যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে, সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে
আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে বৰ্তমানলৈকে 25,000 যুৱক যুৱতীক আমি প্ৰথমবাৰ যি এই আঁচনিত আমি সমাহিত কৰিছিলোঁ তাৰ 2,000 জন যুৱক যুৱতীক PM মুদ্ৰা আৰু আন PMFNকে ধৰি বিভিন্ন PMEGP, PMFME আৰু PMMY এই গোটেইকেইটা বেংকৰ আঁচনিৰ ভিতৰত এতিয়ালৈকে 2,000 আবেদন বেংকে মঞ্জুৰ কৰিছে আজি যেনেকে আমি ৭৫,000 যুৱকক বা কামৰূপ জিলাৰ 5,000 মহানগৰ কামৰূপ 2খন জিলাৰ 5,500 যুৱকক আমি পুঁজি আগবঢ়াম CM ফেলো আৰু বেংকেও আপোনালোকৰ ওপৰত নজৰ ৰাখিব যিসকল সফল হ'ব তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ PMEGP, PMFNE আৰু মুদ্ৰা লোনৰ লগত আপোনালোকক জড়িত কৰিব এবছৰ পিছত CMAA 2.0 আজি যিসকল হিতাধিকাৰী আহিছে তেখেতসকলৰ আমি এছেছমেণ্ট কৰিম আৰু যিসকলে এই আঁচনিৰ ধন ব্যয় কৰি সফল হ'ব পাৰিছে তেওঁলোকক আমি আৰু 1 লাখ টকা আগবঢ়াম এই 2 লাখ টকাৰ 1 লাখ টকা সাবসিডি ৰাজ সাহায্য আৰু 1 লাখ টকা কোনো ধৰণৰ সুদ নোহোৱাকৈ উইদাউট ইন্টাৰেষ্ট আপোনালোকে 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব তাৰ মানে 2 লাখ টকাৰ 1 লাখ আমি প্ৰথম পাম পিছৰ 1 লাখ যি আমি লম বা টোটেল 2 লাখ টকাৰ 1 লাখ ই ৰাজ সাহায্য হ'ব আৰু 1 লাখ টকা সৰু সৰু ইনষ্টলমেন্টত আপোনালোকে 5 বছৰৰ ভিতৰত আমাক ঘূৰাই দিব লাগিব ইমান ডাঙৰ সুবিধা বেংকৰ পৰা আমি কেতিয়াও নাপাওঁ বেংকে লোন দিলে প্ৰথম দিনাৰ পৰাই আমাৰ পৰা ইন্টাৰেষ্টটো ল'ব আৰু মূলধনো কাটিব কিন্তু অসম চৰকাৰে চৰকাৰী বাজেটৰ টকাৰে আজি আমি আপোনালোকক এই আঁচনি আগবঢ়াইছো এই আঁচনিৰ জৰিয়তে এনেকুৱা নহয় যে ভৱিষ্যতে আমি কাম নকৰিলেও আমাক 1 লাখ টকা চৰকাৰে দিব এই আঁচনিত পৰ্যবেক্ষণ নিৰীক্ষণ অত্যন্ত শক্তিশালী ইয়াৰ এটা ডেশবোৰ্ড আছে প্ৰথম দিনাখনৰ পৰাই যি মুহূৰ্ততে আপোনালোকে বেংকৰ পৰা টকাটো ড্ৰ কৰিব বেংকে আমাক জনাই দিব যে এই যুৱ উদ্যোগীজনে টকাটো ড্ৰ কৰিছে সেই দিনাখনৰ পৰাই আপোনালোকে ক'ত খৰচ কৰিছে কি কৰিছে বেংকৰ লগত কি ট্ৰানজেকচন কৰিছে এই গোটেইবিলাক ডেশবোৰ্ডত আহি থাকিব আৰু দ্বিতীয়বাৰৰ 1 লাখ টকাটোৰ সিলেকশন ই ৰাজনৈতিকভাৱে নহয় ই আপোনালোকৰ পাৰফৰমেন্সৰ ওপৰত ই নিৰ্বাচন হ'ব কাৰণ আপোনালোকে প্ৰতি মাহতে বেংকৰ লগত কিমান লেনদেন কৰিলে সেই ইনফৰমেশন আমালৈকে নিৰন্তৰ আহি থাকিব
আৰু আপোনালোকৰ চিভিল স্কোৰো আমি মাজে মাজে লৈ থাকিম যেনেকে যোৱাবাৰ লোৱা 25,000 এতিয়ালৈকে 12,000 সিলেক্ট হৈছে দ্বিতীয় ইনষ্টলমেন্টৰ কাৰণে কাৰণ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ চিভিল স্কোৰো ভাল আছে তেওঁলোকৰ পাৰফৰমেন্সও ভাল আছে কিন্তু আজি যেতিয়া আমি আপোনালোকক প্ৰথম ইনষ্টলমেন্টৰ টকা দিছো আমি বহুত বেছি চোৱা নাই কাৰণ বহুত বেছি যদি পৰীক্ষা কৰো আপোনালোকে কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিব কাৰণ কাবাৰ নহয় কিবা এটা অসুবিধা থাকিবই কিন্তু এবাৰ যদি আপোনালোকক চৰকাৰে সহায় কৰিছে আমি ধৰি লওঁ যে এই টকাৰ সৎব্যৱহাৰ কৰি আপোনালোকে নিজৰ জীৱন যাপনৰ পথত আগুৱাই যাব পাৰিব CM ট্ৰিপলেৰ বহুত বিলাক বেনিফিচিয়াৰীক মই ডিস্ট্ৰিক্টত গলেও লগ পাওঁ আমাৰ মন্ত্ৰীসকলে গলেও লগ পায় চিফ সেক্ৰেটাৰী আদি গলেও লগ পায় আৰু প্ৰথমবাৰৰ আমাৰ যি অভিজ্ঞতা ই অভিজ্ঞতা অতিশয় পজিটিভ যদিও 12,000 দ্বিতীয় ইনষ্টলমেন্টৰ কাৰণে সিলেকশন হৈছে বাকি সকলো ৰিজেক্ট হোৱা নাই হয়তো 100ৰ ভিতৰত 50 নম্বৰ পাব লাগে তেওঁলোকে 40 পাই আছে অহা কেইদিনত তেওঁলোকেও 50 পাই যাব এতিয়া আপোনালোকে চাওক আমাৰ অসমত প্ৰত্যেকজন যুৱকৰে অন্তৰত একোটা শক্তি থাকে প্ৰথম কথা আমি যেতিয়া মদ খাওঁ মদ খাব আমাক শক্তি লাগে কাৰণ লিভাৰে তাক গ্ৰহণ কৰিব লাগিব আমি যেতিয়া দৌৰিম তাতো আমাক শক্তি লাগে কাৰণ দৌৰিবৰ কাৰণে আমাক ষ্টেমিনা লাগিব আমি যেতিয়া পঢ়িম তাৰ কাৰণেও আমাক শক্তি লাগিব আমাক মেধা শক্তি লাগিব আমি যেতিয়া মাৰপিট কৰিম তেতিয়াও আমাক শক্তি লাগিব বাহুত শক্তি নাথাকিলেতো আমি মাৰপিট কৰিব নোৱাৰো আৰু যেতিয়া আমি আন্দোলন কৰিম তেতিয়াও আমাক শক্তি লাগিব প্ৰথম কথাটো শক্তি আমাক ভগৱানে দিছে নহলে আজি আমি জীয়াই থাকিবই নোৱাৰো এতিয়া সমস্যাটো হৈছে যে শক্তিটো আমি কিহত খৰচ কৰিম দেউতা আমাক বুঢ়া বয়সত চাম তাৰ কাৰণে খৰচ কৰিম নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম তাৰ কাৰণে খৰচ কৰিম নে নিজে নিজৰ ভৰিত থিয় হৈ সকলোৰে মাজত আদৰ্শ পুৰুষ হিচাপে নিজৰ চিনাকি দিম নে